নমস্কাৰ আজিৰ যেটো ভিডিও হৈছে সেই ভিডিওটি হৈছে হেড অফিসৰ পৰা যেতিয়া আপোনাৰ অফিসলৈ ষ্টাম্প পঠোৱা হয় বা ৰেভিনিউ পঠোৱা হয় হেয়া আপুনি কেনেকৈ ৰিসিভ কৰিব দেখা গৈছে অচৰাচৰ হেড অফিসৰ পৰা যেতিয়া ষ্টাম্প পঠোৱা যায় বা ৰেভিনিউ পঠোৱা যায় এসো বিলাকে ৰিসিভ নকৰে আৰু সেই এমাউণ্টখিনি আমাৰ ষ্টাম্প বেলেন্স ৰেজিষ্টাৰত সেই ৰেসপেক্টিভ এসোটিত ট্ৰানজিট হিচাপে পেন্ডিং হৈ থাকে এটা সেইকাৰণে মই আপোনালোকক দেখাই দিওঁ কেনেকৈ ষ্টাম্পখিনি বা ৰেভিনিউ ৰিসিভ কৰিব লাগে একেবাৰে সহজ অকণমান সময়লৈ মাত্ৰ হেড অফিসে যে ষ্টাম্প পঠাব নিশ্চয় আপোনাৰ এখন ইনভয়েস পঠাব বা ফিজিক্যালি আপোনাক আইটেমখিনি পঠাব আপোনালোকে জাস্ট কি কৰিব লাগিব আপোনালোকে মিগত ক্লিক কৰিব মিগত ক্লিক কৰি এন্টাৰ কৰিব প্লেস ইন ষ্টৰেজ মেটেৰিয়েল ডকুমেন্ট নম্বৰ আহিব নাহিলেও আপোনালোকে ইয়াৰ পৰা প্লেস ইন ষ্টৰেজ সিলেক্ট কৰি ল'ব মেটেৰিয়েল ডকুমেন্ট নম্বৰটো ইয়াত সিলেক্ট কৰি ল'ব ইয়াত আপুনি ডকুমেন্ট নম্বৰটো লিখি দিব এই ডকুমেন্ট নম্বৰটো ক'ত পাব HPO যিখন আপোনাক ইনভয়েস পঠাব ঠিক আছে এতিয়া ইয়াত মই ডকুমেন্ট নম্বৰটো পঠাই দিলো এই এটা অফিস এই অফিসটো হেড অফিসৰ পৰা ষ্টাম্প দিয়া হৈছিল এন্টাৰ মাৰি দিম সব ইয়াত আহি গ'ল জয়প্ৰকাশ নাৰায়ণ নামৰ 5 টকীয়া ষ্টাম্প 500টা দিছে এটা ফিজিক্যালি SPM জনে চাই ল'ব তাৰ পাছত তলত আছে আইটেম ওকে ক্লিক কৰিব চেক কৰিব ডকুমেন্ট ইজ ওকে আহি গ'ল এতিয়া পোষ্ট কৰি দিম পোষ্ট কৰক হৈ গ'ল এটা ডকুমেন্ট নম্বৰ আহিছে এই ডকুমেন্ট নম্বৰটো আপুনি আপোনাৰ যিখন ইনভয়েসৰ অফিস কপি থাকিব নিজৰ অফিসত ৰাখাকৈ তাত আপুনি এই ডকুমেন্ট নম্বৰটো নোট কৰি থওক এই ডকুমেন্ট নম্বৰ সিস্টেমত পাবও তথাপিতো আপুনি নোট কৰি থওক এটা আপোনাৰ যদি কিবা ডাউট আছে তেতিয়াহলে আপুনি MB50 টো এবাৰ চেক কৰি চাওক নতুবা আপুনি MB51 টো চেক কৰি চাব পাৰে মই MB51 লগইন কৰিলো S31 প্লেন্ট ষ্টৰেজ লোকেশনৰ পৰা পাঠশালা এটো সিলেক্ট কৰক পাঠশালা এটো সিলেক্ট কৰিলে এতিয়া ইয়াত এক্সিকিউট কৰি দিয়ক এই অকণমান সময় টাইম ল'ব এয়া চাওক ইয়াত আপোনাৰ গ্ৰীণ হৈ আহিছে তাৰমানে ইয়াত ৰিসিভ হৈছে জয়প্ৰকাশ নাৰায়ণ 5 টকীয়া ষ্টাম্প 500টা কোৱান্টিটি ডকুমেন্ট নম্বৰ আহিছে এটো হেড অফিসৰ পৰা পঠোৱা এটো হৈছে আপোনাৰ প্লেস ইন ষ্টৰেজ কৰা সেম তেনেকৈ আজি ডেটত IPO ৰিসিভ কৰিছে অফিসটোৱে 100 টকীয়া IPO 100 খন ৰিসিভ কৰিছে গটিকে আপুনি যদি আপোনাৰ প্লেস ইন ষ্টৰেজ কৰোতে কিবা কাৰণৰ ডকুমেন্ট নম্বৰটো নোট কৰিব ৰৈ গ'ল বা আপোনাৰ ৰিকনফাৰ্মেশনৰ প্ৰয়োজন হল যে মোৰ এটো ৰিসিভ হৈছে নে নাই আপুনি MB52 চাওক MB52 ষ্টাম্প বেলেন্স ৰেজিষ্টাৰত যদি আপোনাৰ কিবা ডাউট থাকে আপুনি MB51 ত চাওক উইথ ডকুমেন্ট আপোনাৰ গোটেই ডিটেইলছ আহি থাকিব গটিকে আশা কৰিছো এতিয়াৰ পৰা অফিসবোৰে ষ্টাম্প বা ৰেভিনিউ পঠালে লগে লগে ৰিসিভ কৰিব আশা কৰিছো মোৰ ভিডিওৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব আৰু আপোনাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত এই ভিডিওটিয়ে অকণমান হলেও সহায় আগবঢ়াব ধন্যবাদ ভিডিওটি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি আৰু নতুন নতুন ভিডিও পোৱাৰ বাবে আকৌ লগ পাম ধন্যবাদ